ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ৰেডি হৈ ওলালোঁ, কাৰণ আজি ওচৰৰে টিকলা এজনৰ অন্নপ্ৰাশন আছে। তাৰ কাৰণে এয়া মাহঁতে পানী তুলিবলৈ গৈছিল, মই যোৱা নাই। সেইকাৰণে মাকেই ভিডিঅ' কৰিবলৈ দিছিলোঁ। আৰু ময়ো এয়া ৰেডি হৈ মাহঁতৰ লগত পিলপিলিত উঠি গৰখীয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ, যিহেতু অন্নপ্ৰাশনটো তাতেই দিব। আৰু এয়া গৈ পাই ইমান বেছি ৰ'দ দিছিল, আৰু কৈছিলোঁ যে টিকলা এজনৰ অন্নপ্ৰাশন আছে, সেয়া হ'ল এইজনৰে। ইমান মৰম লগা। আৰু এয়া অন্নপ্ৰাশনৰ নিয়ম নীতি চলি আছে। বাৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাই জনাবচোন, আৰু ক'ৰ পৰা চাই সেয়াও কমেণ্ট কৰি জনাব। পিছে আপোনালোকৰ ফালে একেদিন বতৰটো কেনেকুৱা? আমাৰ ফালে কিন্তু বহুত বেছিয়ে গৰম। আৰু ইয়াৰ অন্নপ্ৰাশনৰ নিয়ম নীতিখিনি প্ৰায়ভাগ হৈয়ে গ'ল। আৰু সৰভোগৰ গৰখীয়া মন্দিৰত কোনে কোনে আহিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তাৰপিছত এয়া আমি হাতত কুপন লৈ ভজনৰ পিনে আগবাঢ়িলোঁ, যিহেতু তাত সকলোখিনি খোৱা লোৱাৰ ব্যৱস্থা কৰিছিল। আৰু ভাত পানী খাই আমি জিৰণি লৈ শেষত আবু আৰু মই ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই।